জাতীয় সংগঠনৰ আজি পাঁচোটা সংগঠনৰ জোনাই জিলা সমিতিৰ ইয়াতে অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে আৰু এই অধিৱেশন মূল থলীত ইতিমধ্যে আমাৰ প্ৰতিনিধি আহি পাইছেহি আৰু প্ৰতিনিধি দ্বাৰো মই নিজে অভ্যৰ্থ সমিতি সভাপতি হিচাপে মই দ্বাৰ মুকলি কৰিলোঁ আৰু এই অধিৱেশনত যিহেতু দুদিনীয়া এই কাৰ্যসূচী হ'ব এই দুদিনীয়া অধিৱেশনত অতিকমে এতিয়ালৈকে আমাৰ 1400 প্ৰতিনিধি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰা বুলি মই ক'ৰবাত গম পালোঁ গতিকে এই 1400 যদি প্ৰতিনিধিয়ে জোনাইস্থ আমাৰ পাঁচটা জাতীয় সংগঠন যেনে মিচিং বানেকাবাং TMPK MMK TMK আৰু মিচিং ডিব্ৰুগড় এই পাঁচোটা জাতীয় সংগঠনে জোনাইস্থ বিভিন্ন সমস্যাৰাজিক লৈ ইয়াত আলোচনা কৰিব কেৱল মিচিঙে নহয় জোনাইস্থ বিভিন্ন সমস্যাৰাজিক লৈ এই অধিৱেশনত আলোচনা কৰিব আৰু এই আলোচনাত আমি বিশেষকৈ জোনাইৰ মূল সমস্যাখিনিক লৈ আমি যেকৈ আপোনালোকে জানে জোনাইৰ এখন অনগ্ৰহ এটা মহকুমা ইয়াতে বিভিন্ন সমস্যাৰাজি ইয়াতে এই সমস্যাৰাজিক আমাৰ প্ৰতিনিধিসকলে নিশ্চিতভাৱে ইয়াতে আলোচনা কৰিব মিচিং জাতীয়ৰ যিটো সমস্যা সেইখিনি কথাও আলোচনা কৰিব তাৰ উপৰি বিভিন্ন জোনাইস্থ সমস্যাৰাজি সেই কথাগুলো আলোচনা কৰিব গতিকে এই দুদিনীয়া কাৰ্যসূচীত আমি প্ৰথম কাৰ্যসূচী হিচাপে আজি মোৰ আৰম্ভ কৰিলোঁ ইয়াতে প্ৰতিনিধি সভা আজি মৰিনিকা চলিব ৰাতি 8-9টালৈকে ইয়াতে প্ৰতিনিধি সভা চলিব ইয়াৰ পিছত অহা কাইলৈ বিশেষ 26 তাৰিখে আমাৰ ইয়াৰ উপৰি বিভিন্ন কাৰ্যসূচী আমি লৈছোঁ এই কাৰ্যসূচীত আমি বিশেষকৈ তিনিটা কাৰ্যসূচী বোলে আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰিম এই আলোচনা চক্ৰত আমি প্ৰথমে ঠাই দিছোঁ যে অসমৰ জনজাতিসকলৰ ভূমিৰ অধিকাৰ সন্দৰ্ভত এটা আলোচনা চক্ৰ আমি ইয়াতে অনুষ্ঠিত কৰিম এই আলোচনা চক্ৰৰ মূল বিষয়বস্তুটোৰ মূল ৰিচৰ্চ পাৰ্চন হিচাপে মূল বক্তা হিচাপে আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত আদিত্য কালৰীক আমি নিমন্ত্ৰণ জনাইছোঁ ইয়াৰ উপৰিও আমি আলোচনা চক্ৰত ঠাই দিছোঁ যে মিচিং জনগোষ্ঠীৰ যিটো সমাজ সংস্কাৰ লৈ এটা আলোচনা চক্ৰ অনুষ্ঠিত কৰিম এই আলোচনা চক্ৰত আমাৰ মিচিং বানেকাবাঙৰ সন্মানীয় সাধাৰণ সম্পাদক মৃগা ৰাজু মাটিকে মূল বক্তা হিচাপে ইয়াতে অংশগ্ৰহণ কৰিব ইয়াৰ উপৰিও আৰু এজেণ্ডা আমি হাতত লৈছোঁ যে এই এজেণ্ডা হ'ল যে মিচিং সমাজৰ অৰ্থনৈতিক বিকাশ সন্দৰ্ভত এটা আলোচনা চক্ৰ অনুষ্ঠিত হ'ব এই আলোচনা চক্ৰতে আপোনালোকে জানে প্ৰাক্তন TMPK সভাপতি আৰু বৰ্তমানৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া এই আলোচনা চক্ৰত মূল ৰিচৰ্চ পাৰ্চনৰ পৰা আহিব গতিকে এই আলোচনা চক্ৰত খুব এটা সুন্দৰ এটা আলোচনা চক্ৰ হ'ব বুলি মই ভাবিছোঁ গতিকে এইখিনি দুদিনীয়া কাৰ্যসূচীত ইতিমধ্যে যিহেতু আমাৰ সৰহসংখ্যক প্ৰতিনিধি আহিলে আৰু এই কাৰ্যসূচীৰ ওপৰত এখেতসকলে সুন্দৰভাৱে তাত অংশগ্ৰহণ কৰিব বুলি মই আশা কৰিছোঁ গতিকে এই দুদিনীয়া কাৰ্যসূচীত সফল হ'ব বুলি মই সকলো পক্ষৰ পৰা সফল হোৱাৰ কাৰণে মই কামনা কৰি আপোনালোকক আপোনালোকৰ চেনেলৰ যোগেদি মই ৰাইজক অৱগত কৰিব বিচাৰিছোঁ The Wild Tiger Resort in Manas has been opened for you. You can get many facilities in this resort like luxury accommodation, individual cottage, multi-cuisine restaurant, gypsy safari, elephant safari, river rafting, picnic facility, etc. To know more, you can contact this number 9101654758 9435011449 8473961382 8822935994 नोंथांमोननि थाखाय गोजोनथाव खौरां बारेंगाबारि मानासाव बेखेवनानै होबाय समायना दा वाइल्ड टाइगार रेजर्ट बे रेजर्टआव नोंथांमोनहा गोबां सुबिदा मोननो हागोन जेरै लाक्जारि एकोमोडेशन इंडिविजुअल कटेज माल्टी क्यूजिन रेस्टुरेंट जिप्सी साफारी एलिफेंट साफारी रिवर रेफ्टिंग पिकनिक फेसिलिटी बायदि बायदि गोबां मोनथिनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नम्बराव 9101654758 9435011449 8473961382 8822935994 हाय बर' फरायसाफोरनि थाखाय गियान स्रोतआ मोनसे गोजोनथाव सोलोंथाइनि राहा लानानै फैदों नोंथांमोना गियान स्रोतनि राहाजोंनो लानो हागोन न'आव थानानै डिजिटेल मुगाजों डिजिटेल सोलोंथाइ गियान स्रोतनि गेजेरजों नोंथांमोनहा बर' आयदानि मोनफ्रोमबो आयदाखौनो गोरलैयै मबाइल लेपटपनि गेजेरजों गियान स्रोत एपनि गेजेरजों सोलोंथाइ लानो हासिगोन गियान स्रोतआ नोंथांनि सोलोंनायनि थाखाय जायखिजाया समावनो नोंखौ सोलोंनायाव मदद होगोन डिजिटेल मुगानि गोदान सोलोंथाइ आदबाव रावनि सायाव जेबो जिंगासिनांगौ गैलिया गियान स्रोतआ 9 आरो 10 थाखोनि फरायसाफोरा गावनि बिमानि राव बर' बिजोंजों लोगोसे गुबुन गुबुन रावफोरावबो सोलोंग्रोनो हासिगोन गियान स्रोतआव फोरोंगिरिफोरा फरायसाफोरनि बुजिनायाव गोरलै जानायनि थाखाय ग्राफिक्स एनिमेशन आरो मोगथाङारि गोबां बिदिन्थि लानानै बुजायनाय जागोन आरो नोंथांनि ओनसोलाव इन्टारनेट गैया नामा जानो हागौ नोंथांनि जायगायाव इन्टारनेटनि सुबिदाया मोजां नङा अब्लाबो जिंगासिनांगौ गैयाजासे डिजिटेल बिजोंनि सोलोंनायाव नोंथांनि मबाइल आरो लेपटपआवनो सोलिबाय थागोन
गियान स्रोतआ बयनिबो थाखाय गुन गोनां सोलोंथाइ लानायाव गोरलै खालामदों जोबोद खम बेसेनावनो गुन गोनां सोलोंथाइखौ आथिखालसिमाव गियान स्रोतआव मोननो हानाय आयदाफोरानो जादों फारियै सानखान्थि रांखान्थि राजखान्थि भुमखौरां जारिमिन मुवा बिगियान रासायनारि बिगियान जिबारि बिगियान बिमा राव आरो इंराजि गियान स्रोत एपखौ गुगल प्ले स्ट'राव मोननो हागोन नोंथांमोना डेम' एपखौ डाउनल'ड खालामनानै गावनि रावजों सोलोंनायनि मोनसे गोदान खाबुनि मोन्दांथिखौ लानो नाजा बेयो मोनसे अफलाइन एप आरो गासैबो फराफारिखौ मेम'रि कार्डनि मददनि गेजेरजों मोननो हागोन दानिया बे ई-लार्निं आदबाव मा थागोन बेखौ मिथिनो थाखाय नोंथांमोना www.gyanrods.in आव डेम' भिडिअफोरखौ डाउनल'ड खालामनानै नायदो गियान स्रोतआ फरायसाफोरनि रोंगौथि जौगानायनि थाखाय मोनसे थार लोगो नोंथांनि गथ'फोरनावबो रोंगौथि दं नाथाय सोलोंनायनि मोनसे थार लोगोनि गोनांथि दं बेनिखायनो गियान स्रोतआ जाबाय नोंथांनि थार लोगो ज्ञान स्रोत जोंनि आसाया दं जेराव